নমস্কাৰ স্মাৰ্ট নেক্সলৈ স্বাগতম জনালো যিসকলে আসাম টেট 2019 দিবৰ কাৰণে সাজু হৈ আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ এডমিট কাৰ্ড ডাউনলোডৰ কাৰণে লিংক খুলি দিছে এটা চাও হওক কেনেদৰে এডমিট কাৰ্ড ডাউনলোড কৰিব দুটা ওয়েবসাইট দিয়া হৈছে এই ওয়েবসাইট দুটা সাৰ্ভাৰ খুব স্লো হৈ থকাৰ কাৰণে আপোনালোকে ডাউনলোড কৰিবলৈ অসুবিধা পাব পাৰে এই কাৰণে এই ভিডিওটোৰ ডেসক্ৰিপচনত দুটা ডাইৰেক্ট লিংক দিয়া হৈছে তাতে গৈ আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব ডেসক্ৰিপচনত দিয়া লিংক দুটাৰ যিকোনো এটাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এই পেজটোত উপস্থিত হ'ব এতে সব লিখা আছে টিচাৰ এলিজিবিলিটি টেষ্ট ফৰ লোৱাৰ প্ৰাইমাৰী এণ্ড আপাৰ প্ৰাইমাৰী টেট 2019 এডমিট কাৰ্ড আৰ এভেইলেবল প্লিজ লগ ইন এণ্ড ডাউনলোড দ্য এডমিট কাৰ্ড ইয়াতে আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি লগ ইন কৰি আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব আৰু কিবা কাৰণত যদি আপোনালোকৰ পাছৱৰ্ড বা এপ্লিকেশ্যন নাম্বাৰ পাহৰি গৈছে তেনেহ'লে ফৰগট পাছৱৰ্ডত ক্লিক কৰি আৰু ফৰগট এপ্লিকেশ্যন নাম্বাৰ ইয়াতে ক্লিক কৰি লৈ আপোনালোকে আপোনালোকৰ পাছৱৰ্ড আৰু এপ্লিকেশ্যন নাম্বাৰ ৰিকভাৰি কৰি ল'ব পাৰিব এটোৱে আছিল খবৰ আপোনালোকক জনাবৰ কাৰণে ধন্যবাদ